Hello friends, welcome back to my YouTube channel NK Deyar Vlog. সকল চাব পাৰে আজি মোৰ দোকানলৈ কোন আহিছে তো ইফালে আছে NM ভাই ব্লগছ তো চাব পাৰে কি ব্যস্ত নেকি ফুললি তো চাব পাৰে মানে ডিম্পু আমাৰ গুৰু হয় তো ডিম্পুৰ ভিডিঅ' চাই আছে তো পিছত কথা পাতি আছো আৰু ভালকে ইফালে আৰু জন আছে আমাৰ ইউটিউবাৰ তিতা মিঠাৰ জ্যোতি তো ক'ত গৈছিলা মানে গৈছিলো গোৰেশ্বৰ তো মানে ফ্লিপকাৰ্ট অফিচত গৈছিলো আৰু সোমালো আমাৰ এনকে দেয়াৰ ব্লগছৰ দোকানত মানে মৰিবাৰতে গোৰেশ্বৰৰ পৰা বেছি দূৰ নহয় অলপ আহিলে পায় তো ভাবিলো এনকে দেয়াৰ ব্লগছৰ দোকানত সোমাই যাওঁ অলপ তো আহিলো লগ পালো বহুত ভাল লাগিল আৰু দোকানত এতিয়া আমি মানে অলপমান বহি আছো আৰু চাওক আমাৰ এনকে দেয়াৰে বহা চকীখনতে মই বহি আছো বৰ্তমান তো অলপমান কথা পাতি আছো আৰু মানে অলপ ৰেষ্ট লৈ আছে আৰু মানে ভাগৰ যুগৰে আহিলে তো অলপ ৰেষ্ট লৈ আছে তো বাকি কেনে মানে ভিডিঅ' চিডিঅ' বনাই আছা ডেইলি নে কেনে কি হৈ আছে ডেইলি দেখোন ভিডিঅ' পোৱাই নাই তাৰমানে কি মানে মোৰ অলপমান বেমাৰ হৈ আছে তো মানে ভিডিঅ' দিব পৰা নাই সেইকাৰণে আৰু ভিডিঅ' আহিব মানে বনাই আছো লাহে লাহে বনাই আছো তো দেখা পাব আপোনালোকে মানে কি বেমাৰ হৈ আছে অলপ কৈ দিব নেকি এই চৰ্দি জ্বৰ সেইটো বাৰু হয় বাৰু গৰমৰ কাৰণে হয় তো ভিডিঅ' বনাব পাৰিলে ন ভিডিঅ' বনাইছোঁ আজি এটা বনাইছোঁ তো আপোনালোকে যদি মোৰ চেনেলত যায় তো নিশ্চয় দেখা পাব আজি এটা বনাইছোঁ নবনোৱা নহয় তো বেমাৰ হ'লেও মানে কি ভিডিঅ'টো আমাৰ মানে মেইন আৰু মানে ভিডিঅ'টো বনাব লাগিব বনাই আছোঁ তো চাব আপোনালোকে গৈ এনেকৈ দেয়াৰ ব্লগছে দি থৈ দিব লিংকটো তো দি আছোঁ লিংক চাই ল'লে হ'ল তো ইফালে আমাৰ এম ভাই পুৰা ফুল্লি ব্যস্ত তো কেনে এটা ভাল না খবৰ ভালে বাকী গড়চৰত কি কামত তুমিও গৈছিলা বোলে কি কামত গ'লা কোৱা গড়চৰত কিবা এটা মানে ফ্লিপকাৰ্ট অফিচত গৈছিলোঁ ফ্লিপকাৰ্টৰ লগত কিবা ফ্লিপকাৰ্টৰ লগত কি তাৰমানে কি কামত গ'লা সেইটো কৈ দিয়া ন দুই এষাৰ কাম মানে কি তাত ভেকেঞ্চি খালী হৈছে মানে ডেলিভাৰীৰ কাৰণে ল'ব লাগে আৰু মোৰ দাদা এটাই মানে খবৰ দিলা তাত বুলি গ'লোঁ তাতে চাই আহিলোঁ বায়'ডাটা জমা দি আহিলোঁ এতিয়া মানে মাতিব ফোন কৰি সিহঁতে সেয়াই আৰু এতিয়া তোমাৰ দোকানত বহি আছোঁ আৰু বাকী একো নাই অলপ ৰেষ্ট লৈ আছে আৰু বাকী ভিডিঅ' চিডিঅ' বনোৱা কেনেকুৱা এটা জোচত তাৰমানে ভিডিঅ' চিডিঅ' বনোৱা হৈছে নে নাই অসুখ হৈছে 2-3 দিনমান হ'ল সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই বনাইছোঁ যদিও মানে দিব ভাল লগা নাই তেনেকুৱা হৈ আছে বাকী কি ক'ব আৰু গৰমৰ ছিজন চব চৰ্দি জ্বৰে হৈছে কিজানি ন চৰ্দি জ্বৰ এইটো মানে গৰমৰ কাৰণে মানে অলপ এনেকুৱা হৈছে তো একো নাই বাৰু ভিডিঅ' বনোৱা জোচত ঠিক আছে পুৰা আপোনালোকৰ ছাপোৰ্ট দিব NM ভাই ব্লগছ মানে হিন্দীত বনাই তো ফুল্লি ছাপোৰ্ট দিলে হ'ল সকলোৱে চালে হ'ল ভিডিঅ'বোৰ তো দে আৰু তো যাই আছোঁ আমি ঘৰত তো একেলগে যাই আছোঁ আদাত লগ পাই আছোঁ তো চাই থাকক তো চাব পাৰে ইফালে আহি আমি দেখা পাই গ'লোঁ ঘোঁৰা তো চাব পাৰে আপোনালোকে ভাল লাগে আৰু বহুত মানে কিবা হয় ন তো চাই থাকক আমি যাব লাগব না আগত দেৰি হ'ব না ৰাতি যাব না চাব পাৰে ইফালে যিটো গাছৰ টুকুৰা আছে না বেলেগ এটা কেমেৰাত বা আহিছে নে নাজানো কিন্তু এটা বেলেগ এটা কিবা ৰিয়েকশ্যন দি আছে চাব পাৰে মানে মোটামুটি এটা বেলেগ এটা হৈছে চাব পাৰে কিবা সিংহৰ নিচিনা আকৃতি হ'ব পাৰে কিন্তু ডেঞ্জাৰ আৰু তো চাই থাকক এতিয়া যাই আছোঁ পাৰ্কলৈ তো এইখন গেট হয় তো শুক্লাই পাৰ্ক হয় এখন চাব পাৰে আপুনি আহি আছোঁ বৰ্তমান আহি পাই গ'লোঁ মেইন ডেষ্টিনেশ্যন তো চাই থাকক চাই কিনে ভিতৰৰ চলাটো দেখুৱাইছোঁ কেনেকুৱা এটা কি চলি আছে তাৰপিছত চাব পাৰে এতিয়া দুপৰীয়া টাইম হ'ল তো ৰ'দটো আছে ইমান মানে ধুনীয়া এটা পৰিৱেশ তো আহক আপোনালোকেও আৰু ইয়াৰ পৰিৱেশৰ উপভোগ কৰি যাওক তো আহক আমি বলক তো চাব পাৰে যাই আছোঁ অঁ ধুনীয়া চকৰি আছে চকৰি গাইছ বন্ধুসকল এনেদৰে বন্ধুসকলে বৰ্তমান তাৰমানে আৰম্ভ কৰিছে ল'ৰা ছোৱালী খেল ধেমালি তো চাই থাকক বেলেগ এটা তো আপোনালোকে দেখি আছে এনকে দেয়াৰ ব্লগছে অলপ মস্তি কৰি আছে মানে ধুলনি উঠিছে আৰু পাৰ্কৰ ভিতৰত চাব পাৰে আপোনালোকে এইফালে আছে তিতা মিঠা জ্যোতি নবীন কাকতি তো চাই থাকক আজি ফুল্লি যিখিনি দেখাব পাৰোঁ দেখাইছোঁ তো চাই থাকক
তো চাব পাৰে বন্ধুসকল এনেদৰে আমি অলপমান মানে এনজয় কৰি আছোঁ পাৰ্কত আহি। তো চাই থাকক, ইফালে আছে আমাৰ তিতা মিঠা জুতি। তো চাই থাকক, তো ইফালে গোটেইখিনি পাৰ্কত চাব পাৰে। মানুহ বেছি নাই বাৰু এতিয়া। আমাৰ বন্ধু এজন লগ পাই গ'লো। তাৰমানে পাৰ্কত কেতিয়া আহিছিলা? ৰাতিপুৱাৰ পৰা কেনে এটা আহি কিনে আৰু কি হ'ব, একদম মানে লেতেৰা হৈ আছে। আৰু দুই এটা যদি খেলৰ বস্তু আজি ফাৰ্ষ্ট টাইম আহিছে নে আগতে আহিছে? আগতে বহুতবাৰ আহিছোঁ, সৰু ল'ৰা ছোৱালীৰ কাৰণে আহিবলগীয়া দে পিছে ন চাব পাৰে বন্ধুসকল, গোটেই পাৰ্কখন আপোনালোকক এক্সপ্ল'ৰ কৰাই আছোঁ। তো চাই থাকক। তো যাই আছে আমাৰ ফালে আকৌ 3জন। তো চাই থাকক, ঘৰতে লগ পাই আছোঁ আৰু। তো চাই থাকক, এতিয়া যাওঁ আৰু। ফাইনেলি আমাৰ আৰু এজন বন্ধু আছে ইয়াতে আহি কিনে বাইকত বহি আছে। কেনে এটা লাগিল পাৰ্কত আহি? ফাৰ্ষ্ট টাইম? ভালে লাগিল। ভাল লাগিল। ফাৰ্ষ্ট টাইম নে আজি? তো দেই ফাইনেলি বন্ধুসকল চাব পাৰে মই আহি পাই গ'লোঁ এতিয়া ঘৰত আৰু ফ্ৰেছ হৈ ল'লোঁ। তো আজি ভিডিঅ'টো আৰু ইমান দীঘলীয়া নকৰোঁ। তো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে পায়।